জয় নমস্কাৰ, ৱেলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ। আশা কৰোঁ সকলো ভালে আছে, এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। চ' সকলোৱে গম পায় আপোনাৰ এক্সামটো 6 তাৰিখে হ'ব, 6 এপ্ৰিলত আপোনাৰ এক্সাম হ'ব, হয়নে? 1 তাৰিখৰ পৰা সকলোৱে নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিবলৈ পাৰিব। চ' সেইটো বহুতেই ভাল কথা সকলোৰ কাৰণে। চ' এইটো ভিডিঅ'ত আমি চৰ্চা কৰিম যে আপোনাৰ যোনটো এক্সাম হ'ব 6 তাৰিখ, তাত কোনটো পাৰ্টৰ কিমান ৱেটেজ থাকিব সকলোৱে গম পায়। যদি আপুনি গম নাপায় দেন প্লিজ এইটো নোট কৰিব যে আপোনাৰ এক্সামটো যোনটো আপোনাৰ এক্সামত কুৱেশ্যন পেপাৰ আহিব সেইটো সকলোৰে কুৱেশ্যন পেপাৰ এটাই থাকিব। CWT মানে কি? কম্বাইন ৰিটেন টেষ্ট, মানে সকলোৰে একেটা পেপাৰ থাকিব, সকলোৱে একেটা কুৱেশ্যন এটেম্প কৰিব, কিন্তু একৰ্ডিং টু দ্য পোষ্ট, একৰ্ডিং টু দ্য ভেকেঞ্চি, একৰ্ডিং টু দ্য ৰুলছ এণ্ড ৰেগুলেশ্যন, একৰ্ডিং টু দ্য কাট অফ ডিচিজন যোনটো ফৰ্মুলা হয় সেইটো ডিচাইড কৰিব যে কোনটো পোষ্টৰ কাৰণে কি কাট অফ যাব, কিন্তু পেপাৰটো ছেম থাকিব। ঠিক আছে। চ' এতিয়া আমি কথা পাতোঁ কোনটো পাৰ্টৰ কিমান ৱেটেজ আহিব। সকলোৱে গম পায় যে আপোনাৰ যোনটো এক্সাম হয় অসম পুলিচ, APRO, ABUB, ড্ৰাইভাৰ, বোটমেন, হোমগাৰ্ড, এভৰিৱান যোনটো CWT হ'বলগীয়া আছে 6 তাৰিখ, তাৰ পেপাৰ পেটাৰ্ণটো এনেকুৱা থাকে। আপুনি দেখা পাই আছে ইয়াত কি দেখা পালে আপুনি? এইটো যে আপোনাৰ প্ৰথমতে থাকিব জেনেৰেল নলেজ, তাৰপিছত আপোনাৰ থাকিব মেথছ, তাৰপিছত থাকিব ৰিজনিং, তাৰপিছত থাকিব ইংলিছ। এইটো পেটাৰ্ণ আপোনাৰ থাকিব। ঠিক আছে। এতিয়া আমি কথা পাতোঁ কোনটো পাৰ্টৰ ৱেটেজ কিমান থাকিব। তাৰ আগত মই সকলোৱে ক'ব বিচাৰোঁ যে উই হেভ ডিজাইন এন ই বুক ফৰ ইউ। এইটো ই বুক 5,000 to 10,000 কুৱেশ্যনৰ কাৰণে নহয়। ইয়াত ই বুক আপুনি দেখা পাই আছে। দিছ ই বুক হেজ অনলি 400 to 500 কুৱেশ্যনছ। এতিয়া ভাবিব 400 পৰা 500টা কুৱেশ্যনৰ ভিতৰত আমি কি ভৰসা কৰি পেলাই ভাবিব পাৰোঁ যে এইবিলাক কুৱেশ্যন এক্সামত আহিব। যোনবিলাক কমন কুৱেশ্যন, যোনবিলাক আহিবলগীয়া কুৱেশ্যন, যোনবিলাক আহিছে আগত, সেইবিলাকে ইয়াত দিয়া আছে। চ' এক্সামৰ আগত আপুনি 1000, 5000, 10000 কুৱেশ্যন লৈ পেলাই লাভ নাই। এইবিলাক ই বুক লৈ পেলাই আপুনি ৰিভাইজ কৰিব নোৱাৰিব। ই বুক সেইটোৱে হ'ব লাগে যোনটো আপুনি ৰিভাইজ কৰিবলৈ পাৰিব। বুজি পাইছে? যোনটো ৰিভাইজ কৰিব নোৱাৰে সেইটো লৈ পেলাই কি লাভ? কৈ নহয়, ৰিড 1 book 10 times ইজ বেটাৰ দেন ৰিডিং 10 books 1 time। মানে 10টা কিতাপ এবাৰ পঢ়াতকৈ এটা কিতাপ 10 বাৰ পঢ়া বেছি বেনিফিচিয়েল। বুজি পাইছে? চ' এইটো ই বুক যদি লয় আপুনি এভৰিথিং ইয়াত পাব। আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী, আছাম ইকনমি, আছাম পলিটি, সেইটো এটা পাৰ্টত 20-30 কুৱেশ্যনকৈ দিয়া আছে, বেছি কুৱেশ্যনো নহয়। ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান ইকনমি, ইণ্ডিয়ান জিঅ'গ্ৰাফী, ৰিজনিং মষ্ট ইম্পৰ্টেণ্ট টপিক, মেথছ মষ্ট ইম্পৰ্টেণ্ট টপিক, আৰু ইংলিছ মষ্ট ইম্পৰ্টেণ্ট টপিক। এভৰিথিং এইটো ই বুকত পাই যাব। যদি ল'ব বিচাৰে আপুনি ডেছক্ৰিপশ্যনত নম্বৰ আছে, সেইটো নম্বৰত আপুনি গৈ পেলাই কল কৰক, মেছেজ কৰক, লগালগ আপুনি ৰিপ্লাই পাব আৰু এডমিনে আপোনাক ই বুকটো পঠাই দিব। ইয়াৰ প্ৰাইচটো হ'ল 299। ঠিক আছে। চ' এতিয়া বেছি দিন নাই এক্সামৰ কাৰণে। চ' এইটো ই বুক লৈ পেলাই আপুনি 2 দিনতে ৰিভাইজ কৰিব পাৰিব। আৰু এইটো ই বুক যদি আপুনি ভালকৈ ৰিভাইজ কৰি লয় তেনেহ'লে আপোনাৰ এক্সামত 90% কুৱেশ্যন কমন অহাৰ চান্সেছটো বাঢ়ি যাব। ঠিক আছে। চ' এতিয়া আমি কথা পাতোঁ যে আপুনি কোনটো পাৰ্টৰ কিমান ৱেটেজ থাকে। চ' কোনটো পাৰ্টত আপুনি বেছি গুৰুত্ব দিব লাগিব, হয়নে? যোন পাৰ্টৰ বেছি ৱেটেজ থাকিব এক্সামত, যোনটো পাৰ্টৰ পৰা বেছি মাৰ্কৰ নম্বৰ আহিব বা বেছি নম্বৰৰ কুৱেশ্যনছ আহিব, সেইবিলাক পাৰ্টতে আপুনি বেছি ফ'কাছ দিব লাগিব, হয়নে? এনেই এইটো সময়তো আপুনি GT পঢ়ি লাভ নাই। কাৰেক্ট? চ' এতিয়া প্ৰথমতে আমি চাইছিলোঁ 4টা পাৰ্ট আছে, GKGS, মেথামেটিক্স, ইংলিছ এণ্ড ৰিজনিং, এই 4টা পাৰ্ট। এতিয়া প্ৰথমতে GKGS, দ্য মষ্ট ইম্পৰ্টেণ্ট। GKGS আকৌ 3টা পাৰ্টত ডিভাইডেড। প্ৰথম হ'ল আছাম পাৰ্ট, ছেকেণ্ড হ'ল ইণ্ডিয়ান পাৰ্ট, থাৰ্ড হ'ল কাৰেণ্ট এফেয়াৰ, আছাম এণ্ড ইণ্ডিয়া বোথ। ঠিক আছে। এতিয়া চবতকৈ বেছি গুৰুত্ব দিব আছাম পাৰ্টত। ঠিক আছে। GKGSটো চবতকৈ বেছি গুৰুত্ব দিয়া পাৰ্ট হয়, কিন্তু ইয়াৰ ভিতৰতো আছাম পাৰ্ট চবতকৈ বেছি গুৰুত্ব দিব লাগিব, কাৰণ আছাম পাৰ্টৰ পৰা আছাম GK কুৱেশ্যন বেছি আহে। তাৰপিছত চাব ইণ্ডিয়ান পাৰ্ট অলপ কম গুৰুত্ব দিলেই হ'ল তাতকৈ, কিন্তু সেইটোৰো কুৱেশ্যন আহে। তাৰপিছত চাব কাৰেণ্ট এফেয়াৰটো মিনিষ্টাৰবিলাকৰ নাম বা এতিয়া কোনটো স্কিম চলি আছে এইবিলাক চালে কাৰেণ্ট এফেয়াৰ আপোনাৰ কমপ্লিট। অ'কে। চ' চবতকৈ বেছি ৱেটেজ থাকে GKGS, বিকজ ইয়াৰ পৰা 65+ কুৱেশ্যনছ আহিব এক্সামত। 65+ কুৱেশ্যনছ আহিব যদি আপোনাৰ একৰ্ডিং টু দ্য পেটাৰ্ণ আপোনাৰ এক্সাম হয়। পেটাৰ্ণত কি হয়, আপোনাৰ এক্সাম 100 মাৰ্কৰ 100 কুৱেশ্যনছ আহিব এক্সামত, আৰু এক্সামৰ টোটেল মাৰ্ক হ'ব 50 মাৰ্ক। এটা কুৱেশ্যনত হাফ মাৰ্ক থাকিব। বুজি পাইছে সকলোৱে মই কি কৈ আছোঁ? চ' একৰ্ডিং টু ডেট আপোনাৰ 65+ কুৱেশ্যন GKGS আহিব। GKGSত কি আছে? আছাম পাৰ্ট, ইণ্ডিয়ান পাৰ্ট, লগতে আপোনাৰ কাৰেণ্ট এফেয়াৰ। ঠিক আছে। চ' সেইটো চবতকৈ বেছি গুৰুত্ব দিয়া পাৰ্ট, হয়নে? চবতকৈ বেছি গুৰুত্ব দিয়া টপিক। অ'কে। ইয়াৰ পিছত আমি কথা পাতোঁ যে আপুনি কোনটো ছাবজেক্ট চাব লাগিব। ইয়াৰ পিছত আপুনি চাব লাগিব মেথছ। মেথছৰ পৰা 12ৰ পৰা 13টা কুৱেশ্যন আহিব। 12 to 13 কুৱেশ্যন উইল কাম ফ্ৰম
মেথছ ঠিক আছে তাতকৈ বেছিও আহিব পাৰে কেতিয়াবা 15টা কুৱেশ্যনে মেথছৰ পৰা চোৱাক কৰিব পাৰে ঠিক আছে চ' মেথছ আপুনি মষ্ট ইম্পৰ্টেণ্ট মেথছ কি পঢ়িব লাগে আমি অলৰেডি ভিডিঅ' বনাই থৈছোঁ চেনেলত আপুনি চাই ল'ব ঠিক আছে এতিয়া আমি কথা পাতোঁ যে ইংলিছৰ পৰা নাই ক'লেও 10টামান কুৱেশ্যন আহিব পাৰে চ' ইংলিছ ইজ অলছ' ভেৰি মষ্ট ইম্পৰ্টেণ্ট হয়নে ইংলিছো মষ্ট ইম্পৰ্টেণ্ট ছাবজেক্ট 10টাৰ পৰা 12টা কৈ আছোঁ অনলি 10টা নহয় 10টাৰ পৰা 12টাও আহিব পাৰে বুজি পাইছে চ' ইংলিছত কি পঢ়িব লাগে তাৰ বিষয়ে আমি ভিডিঅ' বনাই থৈছোঁ চেনেলত চেকআউট কৰিবলৈ পাৰে এভৰি ষ্ট্ৰেটেজি এটা ছাবজেক্টৰ কি ষ্ট্ৰেটেজি হ'ব লাগে এভৰিথিং চেনেলত আহিছে ঠিক আছে আপুনি চাব পাৰে তাৰপিছত আমি কথা পাতোঁ লাষ্ট কি থাকিলে ৰিজনিঙৰ চিম্পল ৰিজনিং পঢ়িব বিকজ ৰিজনিঙৰ পৰা 8টাৰ পৰা 10টা কুৱেশ্যনে আহিব তাতকৈ বেছি নাহে আৰু ৰিজনিং সকলোৱে পাৰিব বহুতে ইজি টাইপৰ ৰিজনিং আহে নাম্বাৰ এনালজি আপোনাৰ এলফাবেট এনালজি মিচিং নাম্বাৰ ভিন ডায়েগ্ৰাম ডাইচ এইবিলাক কুৱেশ্যনছ আহে ঠিক আছে চ' ইমান ভয় কৰা কুৱেশ্যন একো নাহে চ' ভালকৈ পঢ়ক চবতকৈ বেছি গুৰুত্ব দিব জিকে জিএছত চ' ইমান ভয় কৰিবলগীয়া একো নহ'ব এক্সামটো নিশ্চয় ভাল হ'ব 6 তাৰিখৰ কাৰণে সকলো কাৰণে একদম বেষ্ট অফ লাক মোৰ ফালৰ পৰা যদি আপুনি ই বুকটো ল'ব বিচাৰে দেন দিছ ইজ দ্য ই বুক এভৰিথিং আপুনি পাই যাব লাষ্ট 5 দিনৰ কাৰণে ৰামবান হ'ব আপুনি ৰিভাইজ কৰিব পাৰিব ডেছক্ৰিপশ্যনত নম্বৰ আছে তাত গৈ পেলাই মেছেজ কৰক কল কৰক লগালগ আপুনি ই বুকটো পাই যাব প্ৰাইচটো হ'ল 299 ঠিক আছে চ' আশা কৰোঁ সকলোৱে ভালে পাইছে যদি ভিডিঅ' চাই পেলাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰক নিউ হয় যদি চেনেল ছাবস্ক্ৰাইব কৰক নহ'লে যদি সকলো ফেমিলি মেম্বাৰ হয় #DSP ফেমিলি বুলি কমেণ্ট ছেকশ্যনত কৈ দিব ঠিক আছে চ' ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলো লগত ভাই ভণ্টিৰ লগত যোনে এক্সাম দিবলৈ ৰৈ আছে আৰু ভাবি আছে কোনটো টপিক পঢ়িলে আমি বেছি মাৰ্ক পোৱা চান্সেছ থাকিব চ' এইটো ভিডিঅ' যদি সিহঁতে পায় তেন বহুতেই সিহঁতৰ কাৰণে বেনিফিচিয়েল হ'ব হয়নে চ' জয় হিন্দ জয় ভাৰত